তো আমি আজি যাম শিলনীলৈ, যিহেতু শিলনীলৈ যাম আমি বহুত দিনৰ পৰা যিহেতু আমি কাৰ্বিআংলঙত আছোঁ, প্ৰায় এসপ্তাহ বেছি হ'ল কাৰ্বিআংলঙত থকা, আৰু এতিয়া আমি শিলনী যোৱা মূল পথটো আহি পালোহি, আৰু ইয়াৰ এই ৰাস্তাটোৱেদি, এই পথটোৱেদি আমি যাম শিলনীলৈ। এতিয়া আমি আহি পালোঁ লংচুকান্থু এটা এনে এটা ঠাই, যিটো ঠাইত আচলতে পৰিৱেশেই ধুনীয়া, আৰু কাৰ্বিআংলঙলৈ যদি আপোনালোকে আহে তেনেহ'লে এই ঠাইলৈ আপোনালোকে নহাকৈ নাথাকিব। আপোনালোক দেখুৱাইছোঁ, চাওকচোন, দেখিলে অনুভৱ কৰিব পাৰিব। ইয়াত কিলে কিলে ঠেকা খাই নিজৰে কুলু শব্দ ভাহি আহিছে, আৰু মই তললৈ গৈয়ে পোৱা নাই, ওপৰৰ পৰাই সেই শব্দ শুনিবলৈ পোৱা গৈছে। ইমান ধুনীয়া এটা পৰিৱেশ। ইয়াৰ পৰা ইয়ালৈ বিভিন্ন ঠাইৰ পৰা, মই যদি কওঁ যে নৰ্থ ইষ্টৰ বিভিন্ন ঠাইৰ পৰা ইয়াত লোকসকল আহি এই যে সৌন্দৰ্য, শিলৰ কুলু মাত, এইবোৰ চিৰসেউজ পৰিৱেশৰ মাজত উপভোগ কৰে। মই উপভোগ কৰিম কাৰ্বিআংলঙৰ মনোমোহা পৰিৱেশ, য'ত আপোনালোকেও শুনিবলৈ পাব নিজৰাৰ কুলু মাত, চাব পাৰিব মনোমোহা পৰিৱেশ। এই লাংচুকান্থুৰ নিজৰাৰ আন এটা নাম আছে, যাৰ নাম বেছিভাগ লোকেই চিলনী বুলি জানে। এই নিজৰা বৈ আহিছে কাৰ্বিআংলঙতে থকা সিংহাসন পাহাৰৰ বুকুৱেদি। বছৰৰ প্ৰতিটো সময়তেই অবিৰতভাৱে বৈ থাকে নিজৰাটো, যাৰ বাবে বছৰৰ প্ৰতিটো সময়তে এই নিজৰাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ পৰা ভিন্ন প্ৰান্তৰ পৰা লোকৰ আগমন ঘটে। বিশেষকৈ গৰমৰ দিনত বেছিভাগ লোকেই যায় শ্বিলং আৰু আন মনোমোহা প্ৰান্তত, কিন্তু ইয়াৰ পৰিৱৰ্তে আপুনি যদি বিচাৰে আপুনিও আহিব পাৰে শিলনীলৈ। নগাঁও জিলাৰ গাঁৱতে লাগি থকা কাৰ্বিআংলঙত আছে নিজৰাটো। নগাঁৱৰ পৰা ডিফুলৈ আহোঁতে আপুনি মানজা নোপোৱাৰ আগতেই আপুনি পাব এই নিজৰাটো। আটাইতকৈ ডাঙৰ কথাটো হৈছে কাৰ্বিআংলং বুলি ক'লে হয়তো বহুতো লোকৰে বুকু কঁপি উঠে, কিন্তু কাৰ্বিআংলঙৰ এই নিজৰাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ বৰ্তমান আপুনি কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কাৰণ এই নিজৰাটো আছে কাৰ্বি স্বাস্থ্য পৰিষদৰ অধীনত, য'ত স্বাস্থ্য পৰিষদৰ লোকে নিজেই চোৱা চিতা কৰে এই নিজৰাক লৈ গঢ়ি উঠা পৰ্যটন কেন্দ্ৰটো। সমান্তৰালকৈ ইয়ালৈ অহা লোকসকলকো সুন্দৰকৈ গাইড দিয়ে স্বাস্থ্য পৰিষদৰ লোকসকলে, গতিকে ইয়ালৈ আপুনি বছৰৰ প্ৰতিটো সময়তেই আহিব পাৰে। আৰু ইয়াই হৈছে কাৰ্বিআংলং, আৰু ইয়াই হৈছে লাংচুকান্থু।